খটখটি পুঠি কেংকো খটখটি পুঠি ও কেংকো গরম পানী দি কেংকো গরম পানী দি ওয়ারে খস খস কে রান নারী যাও কাছারি আরে খসখস কে রান্নারি যাও কাছারি ওয়ারে কাছারি রে টাকা আনি বয়ের হাতত দিলা আরে কাছারি রে টাকা আনি বয়ের হাতত দিলা হে আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা আরে আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা কেংকো খটখটির পুঠি কেংকো গরম পানী দি কেংকো খটখটি পুঠি কেংকো গরম পানী দি খস খস কে রান নারী যাও কাছারি খসখস কে রান্নারি যাও কাছারি আরে কাছারি রে বাপরে বাপ টাকা আনি কইলা বয়ের হাতত দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা কেংকো খটখটি পুঠি কেংকো গরম পানী দি খস খস কে রান নারী যাও কাছারি এক কাছারি রে টাকা আনি বয়ের হাতত দিলা কাছারি রে টাকা আনি বয়ের হাতত দিলা ডম্বৰু তই কিন্তু চিগাৰেটৰ ধোঁৱাৰ দৰে যেতিয়াই মন যায় তেতিয়াই উৰাই দিব পাৰি আৰে মোক চা মই পূৰ্ণাংগ পুৰুষ ঐ চুপ তোৰ এই একা বেকা কথাবোৰ বন্ধ কৰ No. Yes. टुपी दिसे आउले भन्छन् मलेसिया जा वै जा आमाले भन्छन् एउटी स्वास्नी ल्या वै ल्या लौ हजुर गरौँ अब क्या 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 ইমান বস্তু হেল্ল' অ কওকচোন কি কৰিছা ভিডিঅ' এটা বনাই আছিলো টিকটকত হয় নেকি আজিকালি চোন সকলোৱে টিকটকত পপুলাৰ হৈ আছে হয় ঠিকে কৈছে কিন্তু ধৰিবলৈ মানুহ এজনে নাই আপুনিয়ে কওকচোন मैं हूं ना किसका है ये तुमको इंतजार में हूं ना देख लो इधर तो एक बार मैं हूं ना ঠিক আছে ধৰক দিয়া মই কৰি আছো তুমি ঘুৰা মই যেতিয়া কম ষ্টাৰ্ট বুলি তুমি ঘুৰিবা ঠিক আছে ঘুৰা সাৱধান চোৰাইছে ইমান দেৰি লাগে নে অ কলৈ গ'ল মানুহটো পলালে শুনিছানে অ কি হ'ল কোন আহিছে চোৱাচোন বিবি হতো এসা কচ্ছি ভैया रे কচ্ছি भैया কচ্ছি भैया रे কচ্ছি भैया दिल ने ये कहा है दिल से मोहब्बत हो गई है तुमसे বা দাদা এখন কাৰ ফটো এইখন তোৰ বৈৰেৰ ফটো হয় এৰি থৈ অহা মোৰ বা দাদা আপুনি বৈধ ৰাখি মানুহ কিন্তু দেই টুপি ইমান ধুনীয়া বৌ এজনী পাইছে তেল মাৰিছে তোক কিয় লাগে গাখীৰ দে আৰু যা গাখীৰ দে दिल ने ये कहा है दिल से কি কৰ দাদা চৰি আৰু এনেকুৱা নকৰো যা তই যা কঞ্জুস গোলাপৰ পাহি যেন কুমলীয়া মোৰ ওৰা আহি পালো ইমান দেৰি কৰিলা যে
এ নাই কাঞ্চাৰ লগত কথা পাতি আছিলো ৰবা মুখত যে গাখীৰ লাগি আছে এ নাই মানে একেলগত খাই আহিলা নে কি গাখীৰত পানী বেছি আছিল নে তাকে চাইছিলো খাই পেলাই অলপ মই গাখীৰখিনি থৈ আহিও হ'ল শুনা কি হ'ল আকৌ? গাখীৰখিনি থৈ আহা বাৰু চাহ বনাই লৈ আহাচোন আজি ফেচবুকত ফ্ৰেণ্ড এজনীয়ে নাম্বাৰ খুজিছে ফাৰ্ষ্ট টাইম কোনোবাই মোক নাম্বাৰ খুজিছে 7টা বজাত ফোন কৰিম বুলি কৈছে এতিয়া মই যদি চাহ বনাব গৈ ফোনটো মিছ কল হৈ যায় তেতিয়া এ কি বেপাৰ এইবিলাক ভণ্টিক বিয়া পাতিলো নপস্তাওতো ঠিক আছে বাৰু মই দুদিনমান অফিচ নাযাওঁ মই তোমাক সহায় কৰিম ঠিক ভাবিছা অ'ৰা তোমাক হেল্প নকৰি মই কাক হেল্প কৰিম মোক দুযোৰমান কাপোৰ ইস্ত্ৰি কৰি দিবা কি 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 হেই ৰখচোন আহা ৰবাচোন ৰবাচোন মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় চকু চকু থৈ চাবলে চিনি পাইছো সিদিনা যে ৰাস্তাত লগ পাইছিলো ন তুমি টিকটক কৰা মোকো দিবা আকৌ লেবেল মাষ্টাৰ মই নাজানোৱে জানানে মোকো শিকাই দিবাচোন এদিন আমাৰ ঘৰলৈ আহিবা আকৌ হ'ব দিয়া কি ছোৱালী ৰে চৰি তিৰতা বিয়াৰ পাছতো টিকটক টিকটক ফেচবুক মৰিলো কাক যে বিয়া পাতিলো নহয় হ'ল নে হ'ল 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 শুনা না কোৱা না দিয়া না সোনকালে নতুন মোবাইল নুখুজিলে হ'ল এতিয়া টিকটকটো আপডেট কৰি দিয়া না হে প্ৰভু দিয়া 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 ৰবা মই আপডেট কৰি দিম যোৱা তুমি ভাতকেইটা বাঢ়া মই নোৱাৰো দেই কিয়? মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে কি ইম্পৰ্টেণ্ট কাম কিয় টিকটকত নতুন ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব নালাগে নেকি প্ৰভু মৰি গলো মই মানুহজন যে একদম আউটডেটেড হেল্ল' হেল্ল' আজিকালি হেনো টিকটকত পইচা পায় जल्दी करो भाई पैसा की बात है গম পাইছো গাইছো ৰবা কোৱা এতিয়া থৈছো দে টিকটক এটা কৰি লওঁ হ'ব দিয়া মই যে শুবলৈ আহিলো মইচোন ভাতেই খোৱা নাই এইজনে বা আকৌ বাঢ়ি থৈছে নে নাই TikTok guy. এইজনেচোন একোৱে বাঢ়ি থৈ যোৱা নাই এতিয়া ময়ে কৰিব লাগিব ইমান সোপা কাম টিকটক এটাকে কৰি লওঁ আগৰি বাহৰে গগনা বজাও মাতে লাহৰি লাহৰি দেখিবৰে পৰা তোমাকে চাওঁ চকু নাযায় আন কালো লগৰী বললে পোৱা না ঘুমতিৰ বেলাতে চিকুনি সপোনে তোমাক আনি বুকুতে থয় হেই আগলি বাহৰে গগনা বজাও মাতে লাহৰি লাহৰি ডম্বৰু কিয় বৰ মানুহ তোৰতো সময়ে নাই হৃদয় এপাক মোৰ ঘৰলৈ আহিবি কাইলৈ মোৰ অফিচ বন্ধ আছে তই ভাত খোৱাকে আহিবি আৰু পাৰিলে থাকিয়ে দিবি
ঠিক আছে হ'ব দে যাম দে ঠিক আছে মই আহোঁ দে जागो मोहन प्यारे जागो जागो मोहन प्यारे जागो ভগৱান ঢিলা পাই ঠিলা মাৰা এইয়া কি মোক অলপ বেছিয়ে ঢিলা পাইছে নেকি এৰা কি হলে নাই পৰুৱা হা পৰুৱা এই শব্দ হ'ব দিয়া Oh no! ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে ওৰা আকৌ গান বজলা যে আকৌ টিকটক নেকি Donguru, donguru. হয় ভৰিত মই এটা পৰিছিলে মাৰা আকৌ মাৰিলো বাৰু টিকটক অলপমান কৰিলো হেৰি কাইলৈ ঘৰ সাৰোতে সাৰি দিবাচোন হে ভগৱান মই মৰি নগলো কিয় बीबी होते ऐसा আগৰ ভাৰতীয় নাই নেকি ইয়াতে বস্তুৱে নাইচোন একো এডাল নাই নিবলে সাৱধান চোৰ আহিছে আগৰ ভাৰতীয় নাই যে একোৱেই নাই চুৰ কৰিব আহিলো কি নিম এতিয়া একো নাই ওৰা কোনোবা আহিছে নেকি সাৱধান এইবাৰ যদি তোৰ মেলেৰিয়া হয় তই কিন্তু বাচি নাথাকিবি ছাৰ তেতিয়াহ'লে কি কৰিম মই এইডালেই তোৰ একমাত্ৰ অস্ত্ৰ ৰোষ্টাৰ ছাৰে কৈছিল এইডালে মোৰ অস্ত্ৰ এইটো হ'লে মই যাই থাকিব নোৱাৰো এইটো লৈয়ে যাওঁ মই আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা ৰ'বা মই চাই আহো ৰ'বা যোৱাচোন কোনোবা আহিছে দেহা তুমি থুনু থুনুকৈ কাপোৰযোৰ খুলি খেলা গৈ যোৱা দে তই Donguru, 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 donguru. কোন তই দাদা মই কাঞ্চা চিনি পোৱা নাই আপুনিতো মোক আজি চাহ খোৱা কথা আছিল চাহ ক'ত বহিম ইয়াত নে ইয়াত ইয়াতে ক'ত বহ নাচাৰ দিয়া চশমা খোল Level. উঠা বাহিৰত কাঞ্চা বহি আছে উঠা
ৰাতি জানানে মোৰ টোপনিয়ে নাহিল মোৰো কি বা নিলে মোৰ চোৰে তোমাৰ চশমাযোৰো লৈ গৈছে নহয় কি মোৰ টিকটকৰ চশমাযোৰ লৈ গ'ল হৃদয় তই মোক বিয়া পাতি দিয়া মজা ওলাইছে কইলা বাবা आनंद दिया है कोयला बाबा दिल ने ये कहा है दिल से मोहब्बत हो गई है तुमसे मेरी जान मेरे दिल भर मेरा एतबार कर लो जितना बेकरार हूँ मैं खुद को बेकरार कर लो मेरी धड़कनों को समझो तुम भी मुझसे प्यार कर लो तुम भी मुझसे হেৰি উঠক ষ্টপ কি চাই আছ তই নমস্কাৰ মই মানে এখেতৰ ৱাইফ दिल ने ये कहा है दिल से मोहब्बत हो गई है तुमसे অ' দাদা দাদা বৌক মাতক না বা কি ধুনীয়া চোনে আইয় আমি যা ওলাই ইয়াৰ পৰা জীবন রে অ' দাদা চাহকাপ যা গলি দে জীবন রে ঐ এয়া কি তোৰ মুখত গাখীৰ চব খাই দিলো কেঁকো খটখটি পুঠি উমলি থাকিমে মই নাচেনে সোমাং জাচিনো সাৱধান কোনোবা আছেনে কোননো কাক বিচাৰিছে আপুনি ডম্বৰু মই ডম্বৰু ৰামা শ্ৰীৰাম আপুনি যে মাটিত নাই এনে অলপ এক্সাৰচাইজ কৰি আছিলো গোকাত মিছা বহক কিন্তু মই আপোনাক চিনি পোৱা নাই মই আপোনাক ভালদৰে চিনি পাইছোঁ সেইকাৰণেতো মই স্পেচিয়েল অফাৰ লৈ আহিছোঁ স্পেচিয়েল অফাৰ কেনেকুৱা অফাৰ আমাৰ গাঁৱৰ পৰা এখন ভাওনা দেশৰ বাহিৰত হ'ব সেইকাৰণে আপোনাক ৰামৰ ভাওটোৰ বাবে নিৰ্বাচন কৰা হৈছে ৰামা শ্ৰীৰাম ৰামৰ বাবেতো এটা ধুনীয়া ল'ৰা লাগে ন আপোনাৰ নিচিনা সফল ডেকা এটা থাকোঁতে আমাক বেলেগৰ কিয় প্ৰয়োজন পাপে চুব দে আমাক পাপে চুব টুপি ইমানকে নক'বচোন সঁচা কথা আচ্ছা আপুনি যদি আহিছে মই কৰিম দিয়ক ঠিক আছে আপুনি চেনি দিয়া চাহ খায়নে দিলেই হ'ল বন্টি रुक जाना जय जय राम जय श्री राम दो अक्षर का प्यारा नाम जय जय राम जय श्री राम दो अक्षर का प्यारा नाम राम नाम के जपने से ही राम नाम के जपने से ही बन जाते सब बिगड़े काम जय जय राम जय श्री राम दो अक्षर का प्यारा नाम जय जय राम जय श्री राम दो अक्षर का प्यारा नाम मत्स्य रूप से পাৰিম মই ৰামৰ ভাও কৰিব পাৰিম হৈ যাব এইবিলাক মিলাই লম বন্টি অলপ চাহ বনোৱা आनंद दिया है कोयला মই হৃদয় তইও তই আকৌ পুলিচৰ ইউনিফৰ্মত যে আৰে আজি গণতন্ত্ৰ দিৱস নহয় জানো তহঁতৰ ঘৰৰ ওচৰতে ভেকচিন প্ৰতিযোগিতা পাতিছিল তাতে পুলিচৰ ভাও দিলো তইও যে কথা এটা ভাবি
মনটো কিবা এটা ভাল নহয় অ'। কি কথা কচোন ক কিনো কম মই মোৰ জীৱন এই যেতিয়াৰ পৰা মই বন্তিক বিয়া পাতিলোঁ মোৰ জীৱনটো অমানিশা হৈ গৈছে ভাই আরে বৈখে হোভা করে প্রভুর নারহমুন্দা মালানি বৈ দুকু 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 গোটেই দিনটোৰ কাম ময়ে কৰোঁ অঁ সংসাৰত এইবোৰ থাকিবই এইবোৰ সহজ ঘটনা ৰ বেটা দি আছো মই নোৱাৰিছোঁ আৰু তোৰ কথা মই ভালকে বুজিছোঁ বুজি পাইছ এতিয়া বেটা ঐ ডম্বৰু তই কিবা এটা কৰ এনেকে সমস্যাৰ সন্মুখীন হৈ থাকিলে কি হ'ব তোৰোতো লাইফ বুলি এটা কথা আছে বন্তি এনেকে টিকটকৰ দুনিয়াত সোমাই থাকিলে নহ'ব নহয় কিবা এটা কৰ তই এটা কাম কৰিব পাৰ কি কাম বল মোৰ লগত দে এইটো মোৰ টুপিহে এতিয়া বল ভিনিয়েৰো অহাৰ আগতে কাপোৰযোৰ সলাই লওঁ বল তুমি মদ খাই আহিছা কেতিয়াও মদ নোখোৱা মানুহজনে আজি মদ খাই আহিছা সাইড কিয় খাইছা এদিন খালে ই অভ্যাসত পৰিণত হ'ব আৰু পিছত সদায় খাবলৈ ল'বা আৰু তেতিয়া ই স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক জানানে আৰু পিছত সমাজখন বেয়া হ'ব আহিলে ভিন্দু পিছে কিয় আহিছে টিকটক কৰিবলৈ তেতিয়াৰ পৰা যে ইমান ভাষণ দিলা এতিয়া কিয় একো উত্তৰ নাই তোমালোকৰ এই টিকটকৰ কাৰণে মোৰ আজি এই অৱস্থা ৰাতিপুৱা চাহ বনাবলৈ হেলা দুপৰীয়া ভাত বনাবলৈ হেলা ৰাতি ভাত বনাবলৈ হেলা আৰু ৰাতি শুওঁতে তোমালোকৰ দেৰি হয় টিকটক কৰি সোনকালে উঠিবা ক'ৰ পৰা তোমালোকৰ এই মূৰবিলাক খাইছে টিকটকে আজি যে তোমালোক একগোট হৈছা কিয় জানানে এই টিকটকৰ কাৰণে গম পালা তুমি এই নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিবা এনেকৈ যদি টিকটক কৰি থাকা কিমানৰ যে সাংসাৰিক জীৱন ধ্বংস হৈ গৈছে এই টিকটকৰ কাৰণে কি শিকাবা তোমালোকে আজি তোমালোকৰ নিচিনা মহিলা অফিচত গৈ টিকটক কৰাত ব্যস্ত অফিচৰ কৰ্মচাৰীয়ে কি শিকিব সকলোতে খালি টিকটক টিকটক আৰু টিকটক হয় আমিয়ে ভুল কৰিছোঁ সমাজখন শুদ্ধ কৰাত আমিয়ে ভূমিকা ল'ব লাগিব হয়
আজিৰ পৰা আমি টিকটক বিসৰ্জন দিলো হয় আৰু এখন নিকা সমাজ গঢ়াত আমি আগভাগ য়েছ য়েছ দেখিলি নম্বৰু তই কাহানিও মদ নোখোৱা ল'ৰা এটাক মই মদ খোৱা এক্টিং কৰালো সঁচাকে তোক মই মানিছো কিন্তু সেইটোতকে ডাঙৰ কথা হ'ল বন্তি বন্দনাহঁত আজি টিকটকৰ পৰা দূৰত এদিন তই মোক কৈছিলি বন্তিক ধুনীয়া দেখি বিয়া পাতিলো পস্তালো নেকি পিছে এতিয়া কি হ'ল হয় হৃদয় তই মোৰ মদ খোৱাৰ এক্টিং নকৰালে মোৰ আজি কি হ'লহেঁতেন কি হ'লহেঁতেন গোটেই জীৱন সহ্য কৰিব লাগিলহেঁতেন টিকটক বিন্দাস বিন্দাস লাইফ মোর হাঁহিরে উপসে রঙিন রঙিন সপোন দুচকুতে নাচে এই বিন্দাস বিন্দাস লাইফ মোর হাঁহিরে উপসে রঙিন রঙিন সপোন দুচকুতে নাচে কোমল কোমল মন মধুময় জীবন হাঁহি ধেমালিৰে সজা প্ৰতিক্ষণ নাচি বাগি উলাহত হৈ যে মগন হাঁহি ধেমালিৰে সজা